বাইদেউৰ বৰিং লাগিছে, কিন্তু কি কৰিব, উপায়টো নাই। বৰিং লাগিলেও চৰকাৰী চাকৰিটো হেৰুৱাব নোৱাৰি নহয়। চিন্তা নকৰিলেও হ'ব কণ কণ ছাত্ৰ ছাত্ৰীৰ কথা। বাইদেউৰ সময়কণ পাৰ হৈ হাজিৰাটো উঠিলেই হ'ল। এগৰাকী বৰপেটা জিলাৰ নদিয়াপাৰাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী। কিন্তু নামতহে শিক্ষয়িত্ৰী, কামত বাইদেউ গেম লাভাৰ। পাঠদান কৰাৰ সময়ত বাইদেৱে গেমত ব্যস্ত, কিন্তু বাইদেউৰ কপাল বেয়া। গেম খেলি থকাৰ সময়তে ওচৰৰ অভিভাৱক আৰু ওচৰ চুবুৰীয়াই ধৰি কৰিলে ভিডিঅ' ৰেকৰ্ডিং। এনেকুৱা খেলি মেলি কৰে তেনেহ'লে কি হ'ব? মানে হেডমাষ্টাৰ যিটো এইটো ডিউটিত কম কৰে, স্কুলত ডিউটি মানে নকৰে। ক'ব গ'লে হঠাৎ মাজে সময়ত আহে আমি এই তাতে চাগৰে থকা আড্ডা মাৰি থকা বা তাতে বেছি সময় আমি দেখা পাওঁ। স্কুলতে মানে নাহে আৰু এটা ল'ৰা ছোৱালীকে ক খ ভালকৈ নাজানে। নাই, ক'ত নকৰে, এই ক্লাছে কৰা নাই। আমি আহি কোনো এদিনো মানে দেখা নাই যে ই ক্লাছ কৰে। মানে আহে আৰু বেলেগ টিচাৰ আছে সেইবিলাকে ক্লাছ কৰে। ইয়াৰ বোলে সদায় মানে কাম থাকে, ব্যস্ত থাকে, অফিচত থাকে, এনেকুৱা কাম থাকে তাত। আজি আমি জানামতে অহা নাই, কিন্তু আহিছিল বুলি কৈছে। আমি দেখা পোৱা নাই। 12টা বজাত স্কুল বন্ধ আছে। আমি ইয়াতে আহিছিলোঁ একবাৰ, আমি আৰু 2-3জন মান আহিছিলোঁ। কিবা কাৰণে ছাৰৰ লগত লগ ধৰিবৰ কাৰণে আহিছিলোঁ। মানে ইয়াতে আহি দেখা পালোঁ স্কুলৰ গেট মেট চব তালা লগা আছে, স্কুলবিলাক চব তালা লগা আছে, এটা ল'ৰা ছোৱালী নাই। ক'ত আমি দেখা পোৱা নাই। নাই, হোৱা নাই, আজিও হোৱা নাই। আজি তালা আছে, ৰন্ধাঘৰতো তালা আছে। মোটামুটি আমি জনামতে 15-20 দিন হৈছে খানা বানা দিয়া নাই। আমি বিচাৰোঁ যে ইয়াতে খানা পিনা ভালকৈ হওক আৰু স্কুলত টাইম টু টাইম ক্লাছ কৰক মাষ্টাৰে। আৰু ইয়াকতো চৰকাৰে দৰমহা দিয়ে না এই প্লান শিকাবৰ কাৰণে। ইয়াতে যদি প্লান নিশিকাই কাৰণে সি ইয়াৰ ল'ৰা ছোৱালী লৈ ব্যস্ত থাকে, তাহলে বেলেগ ল'ৰা ছোৱালীবিলাকে কি কৰিব?